চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোঙা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম প্ৰদীপ দত্ত ৰয় উজনি অসমত আহিব নোৱাৰিব আহিলে তাক পিতা হ'ব একদম স্পষ্ট কথা ইয়াত বঙালীৰ দাদাগিৰি বীৰ লাচিত থানা অসম খিলন দিয়ে ইয়াত ভূমিপুত্ৰ মানুহ থাকিতে ইয়াত বঙালীৰ দাদাগিৰি চলিব দিয়া নহ'ব কেব নানোতে এইটো অৱস্থা হিমন্ত বিশ্ব কিবা মদাহী মানুহৰ নিচিনা কেলে কথা কয় ৰাতি এটা দিনত এটা হা ৰাতি ক'ব কেব আনি আমি অসমীয়া মানুহ সুৰক্ষিত কৰিম আৰু দিনত বঙালী আনি আমাক সুৰক্ষিত কৰিব দিনত আমাক বঙালীয়ে মাৰিম বুলি ক'ব এই সব ইয়াত নচলিব সৰ্বানন্দ হতৰ নিচিনা মানুহৰ কাৰণে হিমন্ত বিশ্বৰ নিচিনা মানুহৰ কাৰণে দেশ জাতি আজি যাওঁ আৰু আমাৰ নিচিনা মানুহৰ কাৰণে দেশ জাতি থাকিব কিন্তু সেইটো আজি কৈ দিছো আৰু আমি কোনো নপুংসক বীৰ্যহীন কাপুৰুষৰ সন্তান নহয় এখন যুদ্ধ হ'ব বিজেপিৰ লগত RSSৰ লগত আৰু এইখন যুদ্ধ কিন্তু ভয়ানক যুদ্ধ হ'ব আমাৰ যদি জাতি মাটি ভেটিৰ ওপৰত কোনোবাই চকু দিয়ে কিন্তু তাৰ চকু কাঢ়ি অনা হ'ব কিন্তু একদম স্পষ্ট কথা কৈ দিয়া হৈছে আৰু এই প্ৰদীপ দত্ত বোলাটো যদি অসমত উজনি অসমত যদি তাক কেনেবাকে আমি দেখিবলৈ হয় নহয় তাক ইমানেই পিতা হ'ব সি গম নাপাব বঙালী কোনখন মুখেৰে কয় অসমীয়া কোনখন মুখেৰে কয় কিন্তু সেইটো কথা আজি একদম স্পষ্টকে কৈ দিয়া হৈছে এই সব ইয়াত চলিব দিয়া নহ'ব এইবোৰ গুণ্ডামি ভণ্ডামি ইয়াত আমি থাকোঁতে অন্তৰত চলিব দিয়া নহ'ব কি কৰিব জেলত দিব ফাঁচি দিব গুলিয়াই মাৰিব মাৰক এই কিন্তু ভয় নোখোৱাবি আমাক তহঁতি RSS বিজেপিয়ে ভয় নোখোৱাবি আমাক আৰু কেব আনিলে ভয়ংকৰ কিন্তু পৰিস্থিতি হ'ব আমি সদায় কৈ আছো আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই কিন্তু এতিয়া আমি কৈছো হেংদাং আছেও উলিয়া মোক কাটিমো কিন্তু একদম স্পষ্ট কথা আছো কাৰণ অসম নামৰ মাজনীক আমি বচাব লাগিব এইবোৰ দালালি কেৱল মাত্ৰ ভোটৰ অংকত ইয়াত বঙালী আনি আমাৰ অসমীয়া মানুহক মাৰি শেষ কৰিবলৈ লোৱা যিটো ষড়যন্ত্ৰ কি আমি বহি থাকিম বুলি ভাবিছে আমি লাচিত চিলাৰাই দেশৰ মানুহ আমি বহি নাথাকো আমি এটা যোদ্ধা যদি অতীজৰ পৰা আছিলো এতিয়াও আমি যোদ্ধা আমাৰ সেইটো তেজ আমাৰ সদায় থাকিবই আৰু এনেকে কিন্তু নহ'ব অসম কিন্তু এনেকে ধ্বংস কৰিব লাগিব ক'ৰবাত প্ৰদীপ দত্তৰ থাৰ্ড ক্লাছ বঙালী এটাই আমাৰ মাতৃভাষাক উপলুঙা কৰিব আৰু এই বঙালীটো ভয়ত আমি ঘৰত লুকাই থাকিম কিন্তু তাৰ কিন্তু ঘৰৰ পৰা ওলোৱা নিষিদ্ধ আজিয়ে ঘোষণা কৰা হৈছে প্ৰদীপ দত্ত ৰায় কিন্তু যদি বৰাক উপত্যকাৰ বাহিৰ হয় নহয় তাক কিন্তু পিতা হ'ব এইটো আকৌ পুনৰবাৰ কৈ দিছো কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব তাক পিতা হ'ব আৰু ইয়াৰ পৰা সেইটো ভাবুকে এখন মঞ্চৰ পাই দিছো বীৰ লাচিত থানা মঞ্চৰ পৰা দিছো অসমীয়া ভাষা অসমত চলিব আমি কেলে আন্দোলন কৰিম কোনো প্ৰয়োজন নাই কিন্তু যোনে বঙালী ইয়াত জাপি দিব চেষ্টা কৰিব সিহঁতক পিতা হ'ব কি কৈছে অসমীয়া বাংলা ভাষা যদি নকৰে অসমত তেতিয়া সি আন্দোলন কৰিম কৈছে সি আন্দোলন কৰি ৰাজপথত আহক তাক ইমানেই পিতা হ'ব ৰাজপথত সি আৰু জীৱনত আৰু আন্দোলন কৰিব নোৱাৰে চিধা কথা পিটিম সি আন্দোলন কৰিলে ক'ত আন্দোলন কৰিব সি প্ৰদীপ দত্তৰ নামৰ নপুংসকটোৱে ক'ত আন্দোলন কৰিব সি প্ৰথম এইটো কথা স্পষ্ট কৰক উজনি অসমত যদি আন্দোলন কৰিবলৈ সাহস আছে আহক নামনি অসমতো যদি সাহস আছে আহক তাক পিতাও হ'ব ৰাজপথতে পিতা হ'ব আন্দোলন কৰিব কালি যিখন নাগৰিক সংশোধনী বিল ধ্বনি হেৰিত পাছ কৰিলে বিজেপিয়ে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু বীৰ লাচিত থানা একদম স্পষ্ট কথাত আজি বিজেপি মুখ্য কাৰ্যালয়লৈ আমি গেলাকণি নিক্ষেপ কৰিছোঁ অনাগত দিনত কিন্তু মুখামুখি বিজেপিৰ লগত যুদ্ধ হ'ব বিজেপি নেতাকৰ্মীৰ লগত আৰু বিজেপি নেতাকৰ্মী সেই যুদ্ধলৈ সাজু থাকক আৰু যদি ইয়াত যিখিনি বঙালী মানুহ আছে কিন্তু তেওঁলোকৰ লগত আমি ইমান দিনে মিলা প্ৰীতিৰে আছিলোঁ কিন্তু এতিয়াও আমি মিলা প্ৰীতিৰে নাথাকিম যদি হিন্দু বাংলাদেশী আইন গৃহীত হয় ইয়াত থকা বঙালী কিন্তু চব অসম এৰি পশ্চিমবংগ নহ'লে গুজৰাট যাব লাগিব একদম স্পষ্ট কথা নৰেন্দ্ৰ মোদীয়ে গুজৰাটত ৰাখক নহ'লে সৰ্বানন্দ সোণোৱালে নিজৰ ঘৰৰ বাউণ্ডেৰীত ৰাখক কিন্তু খিলন দিয়াৰ ভূমিত 1 ইঞ্চি মাটি কিন্তু বঙালীক এৰি দিয়া নহ'ব একদম মুখামুখি যুদ্ধলৈ বীৰ লাচিত থানাই বিজেপিক আহ্বান জনাইছে যদি সাহস আছে বীৰ লাচিত থানাৰ লগত মুখামুখি যুদ্ধলৈ আহক আপোনালোক আৰু সৰ্বানন্দ সোণোৱালক মই আজি আছো সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ আপোনালোকে যিটো জাতীয় নায়ক উপাধি দিছিলে সেই উপাধিটো থৈ দিয়ক খালি নায়কটো অঁতৰাই দিয়ক জাতীয় নপুংসক আখ্যা দিয়ক সৰ্বানন্দ সোণোৱালক জাতীয় নপুংসক আখ্যা দিয়ক কিন্তু জাতীয় শব্দটো আপোনালোকে থৈ দিয়ক কাৰণ তেওঁলোকে আমাৰ জাতিটোক বিকি আছে যে জাতিৰ শব্দটো থৈ দিয়ক জাতীয় শব্দটো আৰু সৰ্বানন্দ সোণোৱালক হাত জোৰ কৰি অনুৰোধ কৰা নাই আপোনাক এটা কথা কৈছোঁ কাইলৈ যেতিয়া
বঙালী আহি আপোনাৰ ঘৰত সোমাব আপুনিতো বিয়া পতাই নাই আপোনাৰ দাদাহঁতৰ ল'ৰা ছোৱালী বঙালীক ক'বলৈ যেতিয়া বাধ্য হ'ব সেইদিনা গম পাব আপুনি নিজৰ অসম নামৰ মাজনীক কেনেকে বাৰে 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 বলৎকাৰ কৰিলে আপোনাৰ নিচিনা জাতীয় নায়কক হাজাৰবাৰ থুই থুই আৰু থুই